নমস্কাৰ আমি আজি লৈ আহিছো ইনষ্টেন্ট খাৱাৰ ৰেচিপি মই ইয়াতে ব্ৰেড ব্যৱহাৰ কৰি বনাম ইয়াৰ বাবে মই আটাইখিনি ব্ৰেড এটা ষ্টিলৰ গ্লাছ বা বিস্কুট কাটাৰেৰে ৰাউণ্ড শেপত কাটি লম আসলতে এইটো এটা ৰাজস্থানী ৰেচিপি হয় আৰু এইটো ময়দাৰে বনোৱা হয় কিন্তু ময়দাৰে বনালে অলপ টাইম লাগে যেহেতু মই ইনষ্টেন্ট বনাম সেইবাবে মই ব্ৰেড ব্যৱহাৰ কৰিছো এতিয়া মই এনেকৈ আটাইখিনি ব্ৰেডে কাটি লম আটাইখিনি ব্ৰেড কাটা হৈ গৈছে মই ইয়াতে 8খন ব্ৰেড লৈছো যেহেতু এটা মিঠাই দুখন ব্ৰেড ব্যৱহাৰ হ'ব জোৰাকৈ সেইবাবে মই 8খন ব্ৰেড কাটি লৈছো প্ৰথমে মই কেৰাহী এটাত 1 কাপ চেনি দিছো আৰু আধা কাপ পানী দিম এইটো মই বনাম চেনি সিৰাপ এই সিৰাপটো বেছি টান হ'ব নালাগে আৰু ব্ৰেডখিনি ভাজি উঠি বনালেও হৈ যাব টান হৈ গলে দিব কাৰণে লগাব কাৰণে দিগদাৰ হৈ যায় অলপ আঠা আঠা ভাব হলে এইখিনি নমাই থলে হৈ যাব আৰু মই যেহেতু মলাই ঘেৱাৰ বনাম সেইবাবে মই ইয়াতে মলাই বনাবৰ বাবে 2 কাপ গাখীৰ মানে আধা লিটাৰ গাখীৰ লৈছো এইখিনি উতলাই ডাঠ কৰিব লাগিব এইখিনি আমি আগতে বনাই থৈ দিব পাৰো যেহেতু গাখীৰখিনি উতলাওতে অলপ টাইম লয় এয়া দেখিছে এনেকুৱা ডাঠ হৈ গৈছে এতিয়া মই ইয়াতে 2 চামুচ চেনি দি দিম চেনিখিনি ভালদৰে মিক্স হোৱালৈকে আমি ৰখাব লাগিব এয়া আমাৰ হৈ গৈছে ইয়াতকৈ বেছি ডাঠ নকৰিব নহলে টান হৈ যাব এতিয়া মই কেৰাহী এখন বহুৱাই দিছো ইয়াতে মই ঘি দিছো আসলতে ঘি দিলে বেছি টেষ্টি হয় আমি ইয়াতে ৰিফাইনো মিক্স কৰি ল'ব পাৰো ইয়াতে মই যিখিনি কাটি লৈছিলো ব্ৰেডখিনি ভাজি লম আমি ভাজোতে অলপমান সাৱধান হ'ব লাগিব যেহেতু এটো অলপমান মচমচিয়া হ'ব লাগিব আকৌ ৰংটো ৰঙচুৱা হ'ব লাগিব আমি কম জুইত অকমান লাহে লাহে ভাজিব লাগিব মানে বেছি জুই দিব নালাগিব এতিয়া আমাৰ এইখিনি হৈ গৈছে এইখিনি মই নমাই থম মই এইদৰে আটাইখিনি ব্ৰেডে ভাজি লম এই মোৰ আটাইখিনি ভাজা হৈ গ'ল এতিয়া মই এই ভাজি লোৱা ব্ৰেডখিনিৰ ওপৰত চেনি সিৰাপখিনি লগাই দিম যাতে ধুনীয়াকৈ ভালদৰে ব্ৰেডখিনিয়ে টানি ল'ব পাৰে এনেকুৱাকৈ মই চেনি সিৰাপ দি দিম তাৰপিছত মই 4খন ব্ৰেড ভাজিত অলপ মলাই লগাই ল'ম ওপৰত যেহেতু আমি ডাবলকে বনাম সেইবাবে তলৰখনত অলপ মলাই লগাই লৈছো এতিয়া আৰু বাকি 4খন ওপৰত দি দিম এতিয়া মই আৰু ওপৰত অলপ বেছিকৈ মলাই লগাই দিম দেখিব ধুনীয়া হোৱাকৈ লগাই দিব লাগিব আৰু দেখিবলৈ ভাল লগাৰ বাবে মই ইয়াতে বাদামেৰে ওপৰত ডেকোৰেট কৰি দিম এয়া মই বাদাম ছটিয়াই দিলো আপোনালোকে যিকোনো বাদাম ললে হ'ব মই আমন্ড দিছো এয়া মোৰ ইনষ্টেন্ট খাৱাৰ ৰেচিপি হৈ গ'ল খাব পৰা ৰেডি হৈ গৈছে খাবলৈ বহুতে টেষ্টি হয় আপোনালোকে বনাই খাই চাব